आंनि हा आंनि हादर बिथांखिजों नावकाटा भिसिडिसिनि सिङाव अमृत कल हानजा सुरनाय हाबाफारिजों नखर नखर हा खांनाय जायो। मख'नो गोनांदि हादोरनि मुङाव मुंख्लं जानाय बिर जोहोलाव जोहोलावजोफोरनि मुङाव गोसोखांथि नेरसोन लुफुंनाय गाहाय मन्थ्रिनि सिमांखौ जाफुंसार होनो हादोरनि साफ्रोमबो नोगोरारिफ्रा मदद होनो ओंखारबोनाय बादिनो हादोरसानि सुबुंफोराबो लैहोर लैहोर हेफाजाब होनायखौ नुनो मोन्दों। बेबादिनो दाफ्रोमबो गामिनिफ्राय खांनाय हाफोरखौ दिनै बिटिसिनि इएम रनेन्द्र नार्जारिनि दैदेननायाव नावकाटा भिसिडिसि मावख'आव जमा होनाय जायो। गुबुन फारसेथिं औबारि भिसिडिसिनि सिङावबो बिटिअ अरुणिमा काकतिनि नुजाथिनायाव गामिनिफ्राय खांनाय हाफोरखौ जमा होनाय जायो। बे हाबाफारियाव बाहागो लानानै सोलोंथाइ बिफाननि मावख'गिरि रमेश रामसियारि बिथाङा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। আমাৰ যিটো মানে তামুলপুৰ জিলাৰ অন্তৰ্গত যিটো নাওকাটা ভিচিডিচি এই নাওকাটা ভিচিডিচি যিটো আমাৰ গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন আছে বৰ্তমান যিহেতু আজাদী কা অমৃত যিটো মহোৎসৱ এই আজাদী কা অমৃত মহোৎসৱ উপলক্ষে যিটো এটা মহৎ কাৰ্যসূচী লৈছে এইটো হৈছে মেৰী মাটি মেৰা দেশ মোৰ মাটি মোৰ দেশ বা আংনি হা আংনি হাদৰ এইটো যিটো কাৰ্যসূচীৰ অন্তৰ্গতয়ে আজি এটা এক্টিভিটিছ কৰিছে যিটো এক্টিভিটিছ কি বুলি কয় এইটো অমৃত কল যাত্ৰা এই অমৃত কল যাত্ৰা আজি আমাৰ এই নাওকাটা ভিচিডিচিৰ অধীনতো প্ৰতিটো ৰেভিনিউ গাঁৱত প্ৰতিটো পৰিয়ালৰ পৰা অকণমান মাটি সংগ্ৰহ কৰি লৈ আহি আমাৰ ইয়াত ভিচিডিচি লেভেলত এইটো মিক্সিং কৰা হ'ল আৰু এইটো মিক্সিং কৰি পেলাই আৰু এটা কলত আমি ভৰ্তি কৰিলোঁ আৰু সেই কলটো হ'ব নেক্সট পৰৱৰ্তী আমাৰ ডেভেলপমেণ্ট ব্লক লেভেলত যাব আৰু সেই হিচাপে ডেভেলপমেণ্ট ব্লকত বিভিন্ন ভিচিডিচিৰ পৰা যোৱা যিখিনি কল যাত্ৰাৰে যিখিনি মাটি সংগ্ৰহ হ'ব এইটো মিক্সিং হ'ব আৰু এইটো মিক্সিং কৰি পেলাই আকৌ গুৱাহাটীত কলাক্ষেত্ৰত পঠাব আৰু সেইমতে পৰৱৰ্তী যিটো গুৱাহাটীৰ পৰা আকৌ দিল্লীলৈ যাব দিল্লীত যায় যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো অমৃত ভাৰতী উদ্যান যিটো বনাবলৈ লৈছে তাতে এইটো উৎসৰ্গা কৰিব অৱদান দিব আৰু এইটো গভৰ্ণমেণ্ট যিটো নিৰ্দেশ আজিৰ প্ৰথম আমি কাৰ্যসূচীটো ৰাখিলোঁ আমাৰ এই নাওকাটা ভিচিডিচিৰ জাতীয় সংগীতেৰে আমি আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ আজিৰ যিটো অমৃত কলা যাত্ৰা এই অমৃত কলা যাত্ৰাৰ যিটো উদ্দেশ্য ব্যাখ্যা কৰিছে স্থানীয় ইএম মাননীয় ৰনেন নাৰ্জাৰী ডাঙৰীয়াই ভিটিচিৰ ইএম তাৰপিছতে আমি নেশ্যনেল মিত্ৰী এন্থেম